বুঢ়ী নহওঁতে ইমানখিনি সকাম খাবলৈ হ'লে বুঢ়ী হ'লে মানে গোপিনী হ'লে এদিনো ৰেচে নহ'ব নেকি। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে চাগে, মোৰো ভাল। আৰু আজি আমি ওচৰৰ কাষৰ ঘৰ এটাত সকাম 10 দিনীয়া সকাম আছে আৰু সকাম খাবলৈ আহিছোঁ। এয়া লগত লৈ আহিছোঁ উন্নতি বাইদেউ, এইফালে চাই দিয়ক। ছাতিটো আঁৰে হৈ গৈছে, যিমান ডাঙৰ ছাতি লৈ আহিছোঁ। আৰু ছাতিও লোকৰ হয় দেই, আমাৰ ৰবিবাহৰ। আৰু ইয়াত আমি কাম কৰিবলৈ আহিছিলোঁ, কাম কৰা ভিডিঅ' অলপ আছে। আৰু আজি 10 দিনীয়া হয়, ওচৰৰে খুৰীদেউ এগৰাকী ঢুকালে। দুপৰীয়া দিনাখনিও আহিছিলোঁ, ভিডিঅ' কৰিবলৈ নহ'ল। তেন্তে আপোনালোকক তাৰে সকামৰ কিছু দৃশ্য দেখুৱাই গৈ থাকিম আপোনালোকক। আৰু আপোনালোকৰ বতৰবিলাক কেনেকুৱা সেইফালে ক'বচোন। আমাৰ কালিৰ পৰা বৰষুণ দিছে ইয়াত খুব বেয়াকৈ। আৰু তেন্তে ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এজনী উন্নতি বাইদেউ মানে মিষ্টাৰ নাথাকে যে ঘৰত, আৰু তাই মানে মানুহজনক ভিডিঅ' কলিঙত জেগা দেখুৱাই আছে। আৰু এইফালে খুৰীদেউ ফটোকপি ধুনীয়াকৈ সজাই মেলি ধূপ ধূনাত চাকি তাকি দি ৰাখিছে। এইগৰাকী খুৰীদেউৱে আজি হ'ল 10 দিনীয়া। দেখিছেনে, এই খুৰীদেউগৰাকীৰ নাম হৈছে হিৰণ্য বৰা এইগৰাকী। আৰু আনটো ছাইডে পালোহি একদম চাহৰ খোলাত। এইফালে বৰ্ণালীয়ে চাহ দি আছে, আৰু চাহ দি মেলি আগফালে বোলে আলহী আহিছে, সেই আলু নিব লাগে। মই বৰ্ণালীৰ লগত গৈ দিছোঁ। এইফালে আগফালে চাহ দিছে, আৰু ভকত এজনে কৈছে কি কুটা তামোল লাগে। আৰু আনটো ছাইডে ভকতে নাম লৈছে। আৰু আপোনালোকক ভকতৰ নামৰ পৰা একেবাৰে চাহৰ খোলালৈ লৈ গৈছোঁ। এই ভকতৰ নাম লোৱা এইটো ছাইডৰ পৰা পাছফালে চাহৰ খোলা আছে, চাহ বনাইছে সকলোৱে। আপোনালোকক খোলাটো দেখুৱাই দিছোঁগৈ। আৰু এজন ভকতক বোলে কুটা তামোল লাগে, আমি তামোল কুটি দিব লাগিব এতিয়া। তেন্তে ব'লকচোন। এতিয়া এয়া দেখিলে চাহৰ খোলাত কোন কোন আছে, আৰু সকলোৱে চাহ যোগাৰ কৰি আছে। যাৰ কাম নাই তেওঁলোকে বহি আছে। আৰু আমি দুগৰাকী, বিজয়া বাইদেউ আৰু মই তামোল কুটিবলৈ লাগি গৈছোঁ। দুয়োগৰাকীয়ে কাজিয়া লাগি মেলি তেওঁ মানে একেবাৰে গুৰি কৰি তামোলৰ ৰংটোৱে বেয়া কৰি দিছে। আৰু মই কৈছোঁ এনেকৈ কাটক, তেওঁ কৈছে এনেকৈ কাটি ভাল পাওঁ। আমি দুয়োগৰাকীয়ে তৰ্কাতৰ্কি কৰি তামোল অকণমান কাটি লৈছোঁ। আৰু ভকতকেইজনৰ কাৰণে, যোনকেইজন একেবাৰে ভকত বুঢ়া আহিছে তেওঁলোকে গোটা তামোল খাব নোৱাৰে, আৰু সেই গতিকে আমি তামোল অকণমান কাটি দিছোঁ দুয়োগৰাকীয়ে। আৰু এইফালে আমাৰ তামোল কুটা হৈ গ'ল, দুগিলাচ কুটি দিছোঁ। আৰু এইফালে টুকুৰা টুকুৰাকৈ তামোল কাটি থৈছোঁ। আনটো ছাইডে বৰ্ণালীয়ে নামৰ তেল দিছে, সেয়া নামৰ তেল লৈ লৈছোঁ সকলোৱে। মোৰো গাটো খুব বেয়া আছিলে, কঁকালতে অকণমান লগাই লৈছোঁ, কঁকালো বিষ হৈ আছিলে। আনটো ছাইডে ৰঞ্জিত আৰু দৃষ্টি আহিছে পিণ্ড দি। আৰু যিহেতু খুৰাহঁতৰ ছোৱালীয়ে এগৰাকী ল'ৰা নাই, তাই মুখাগ্নি কৰিছিলে, সেইকাৰণে তাই পিণ্ড দিবলৈ গৈছিলে। এতিয়া পাইছেহি, পিণ্ড দি আহি গা পা ধুই লৈছে। আৰু ৰঞ্জিতাই সেইজনী নতুনকৈ দেখুৱাব নোৱাৰিছিলোঁ, তাই এতিয়া গা ধুই ল'ব। আৰু গা ধুই মেলি বাকী নিয়মখিনি কৰিব। আনটো ছাইডে আমি ভকতক দিবৰ কাৰণে ৰেডি কৰিছে। এইফালে বিজয়া বাইদেউ চিৰা, দৈ এইবিলাক দিবলৈ লাগিব এতিয়া ভকতৰ নাম শেষ হোৱাৰ পাছত। আৰু নাম শেষ হৈ মানে এতিয়া প্ৰসাদ বিতৰণ হৈছে। এইফালে দাইহেঁতে আমাক প্ৰসাদ আনি দিছে। প্ৰসাদখিনি বোলে ভকতক দিয়াখিনি তেওঁলোকে দিলে, আৰু মহিলাসকলক যিমানখিনি দিব লাগে আমাক বিতৰণ কৰিবলৈ দিছে। এইফালে দেখিছেনে প্ৰসাদ কি ধুনীয়াকৈ আনি দিছে, আৰু আমি এতিয়া বিতৰণ কৰিম প্ৰসাদ। তেন্তে এয়া প্ৰসাদ বিতৰণ হৈ আছে, আমি প্ৰসাদ ভাগ কৰি আছোঁ। আৰু এইফালে খুৰীদেউ লৈ গৈ আছে। দিয়ক পাত পাৰি দিওঁ ন। আৰু ডলা এইফালে ভকত বিদায় লৈছে আৰু যাবলৈ হৈ গ'ল। আৰু মহিলাসকলে জলপান খাব লৈছে আনটো ছাইডে। এয়া জলপানৰ ভাগ উলিয়াইছে। এভাগ লৈ লওঁ ন, আছে নাই আৰু দিয়াহে। খাই লওঁ। নদী বাইদেউ পালে ন? এয়াৰ লগতে খাবলৈ ভাল হৈছিলে ন? যি হয় মোক নিদি পেলাই মায়ে মিঠা পাইছে ক, তোৰনো কিহে পাইছে ন? এই যে ৰঞ্জিতা তামোল দিছে, পিণ্ড দিবলৈ গৈছিলে, অথনিবা দেখাব নোৱাৰিলোঁ। এতিয়া আমি জলপান খাই ল'লোঁ, আৰু শেষত তাইক দেখুৱাই দিছোঁ আৰু হয় নাই। বটাত নাই দিয়া, প্লেটত দিছোঁ। সকামত সেই এনেকুৱা প্লেটতে দিয়ে আকৌ, বটা কিমান উলিয়াবি। থেংক ইউ। এতিয়া জলপান খাই ইয়াত প্ৰসাদখিনি লৈ মেলি ঘৰলৈ যাবলৈ আহিছোঁ, বিদায় লৈছোঁ সকলোৱে। বুজিছেনে কিমান হৈছিলে ৰাইজ। সেইজনী যে অমিত কলহৰ পৰা আহি বাহিৰে পালে ইয়াত দেখিছে নাই ৰঙচুৱা। এনেবা আমাৰ সকামৰ ৰঙা নিপিন্ধে, সিহঁতি বগাই পিন্ধে।
কিন্তু ভিডিঅ'টো অমৃত কলৰ পৰা আহিলে মোৰ তামোল লাগি আছে। আমি নিজে খাবলৈ দি লৈছোন কোনো নিদিয়ে যে। এতিয়া ঘৰা-ঘৰি ওলালোঁ আৰু আমাৰ আজি 10 দিনীয়া আজি ইয়াতে সামৰণি মাৰিম। আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব, তেতিয়া মই আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই গৈ থাকিব। আৰু যোনসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে মোক চাইছে তেওঁলোকে মোৰ ফেচবুকত যদি চাইছে ফেচবুক ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই সকলো ধৰণৰ ভিডিঅ' পাই গৈ থাকিব। আজি 10 দিনীয়া ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ আৰু মাহেকীয়া ভিডিঅ' দেখুৱাম যদি আহিব পাৰোঁ। তেন্তে আজিলৈ আহিছোঁ। বাই বাই, বাই বাই কৈ দে।